हेलो फ्रेंड्स नमस्कार मैं आज आपनालोকক रहर दाइলৰ दाल फ्राई देखाब खुजिছোঁ। तार बारे रहर दाइलखिनि प्रथमते তিয়াই থৈছিলোঁ। তিয়াই থৈ পেলাই এতিয়া ইয়াক খচি পেলাই ধুনীয়াকৈ তাৰ যিখিনি হালধীয়া পানী সেইখিনি উলিয়াই সাফা কৰি ধুই লৈছোঁ। 3 মান ধুইছোঁ মই এই ধৰণে খচি তেতিয়া তিতা ভাৱটো কমি যায়। रहर दाइলৰ যিটো তিতা ভাৱ থাকে সেই তিতা ভাৱটো নাইকিয়া হয়। या 3 बार धुआ हो गल। এতিয়া গেছত মই এখন কেৰাহী পাতি তাতে পানী দি रहर दाइलखिनि বহাই দিছোঁ আৰু रहर दाइलखिनि সিজিবৰ বাবে তাত আন্দাজ মতে নিমখ দিছোঁ। দি অকণমান লৰাই নিমখখিনি ভালদৰে মিহলি হ'ব দিছোঁ। তাৰ পিছত ঢাকনখনেৰে মই ঢাকি দিম। এয়া ঢাকনখনেৰে ঢাকি দিছোঁ যাতে সোনকালে रहर दाइलखिनि সিজে। আৰু ঢাকনখন দিয়াৰ পিছত এতিয়া তাৰ ওপৰত এয়া ফেনখিনি উঠি আহিছে। ফেনখিনি অলপমান কাটি পেলাই দিব। মই দাইলখিনি যেহেতু সুন্দৰকৈ ধুইছিলোঁ সেইবাবে ফেনটো কম ওলাইছে। যেতিয়া দাইলবোৰ ভালদৰে ধোৱা হয় তেতিয়া দাইলৰ ফেনটো কমকৈ ওলায়। এয়া দাইলখিনি প্ৰায় সিজিছে হৈ গৈছে। এতিয়া তাক মই চাম ভালধৰণে সিজিলে নে নাই। এয়া পিটিকি দিছোঁ। পিটিকি দিলত ধুনীয়াকৈ ভাগি গৈছে। গতিকে মই গেছ অফ কৰিছোঁ আৰু আকৌ ঢাকনখন দি পেলাই ঢাকি ৰাখিছোঁ। তেল গৰম হৈ আছে। মছলাখিনি কৰি দিছোঁ। গোটা জিৰা, চচ, জিৰা গুড়ি, 2 চামুচ গৰু ঘিউ আৰু কসুৰি মেথি লগত এয়া পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট। প্ৰথমে মই গোটা জিৰা কেইটামান তেলত দি ল'ম। গোটা জিৰাকেইটা এয়া তেলত দি দিছোঁ। গোটা জিৰাকেইটা ব্ৰাউন কালাৰ হ'লে মানে তেতিয়া তাতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি সুন্দৰকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ। হালধি লাগিব তাত দিবলৈ। এতিয়া প্ৰথমতে আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ। হালধিটো মই অথনি ক'বলৈ নহ'লে সেইবাবে দেখুওৱা নহ'লে। বহুত দেৰি ভাজি থাকিব নালাগে আদা নহৰুখিনি। এতিয়া তাতে জিৰা গুড়িখিনি দি দিছোঁ। আদা নহৰু বহুত বেছি ভাজি থাকিলে গোন্ধটো কমি যায়। এয়া মই হোমমেড চচ দিছোঁ। ঘৰত বনোৱা হয় এইখিনি চচ মই। আন্দাজ মতে হালধি, গৰু ঘিউখিনি আপোনালোকে পিছতো দিব পাৰে, কিন্তু আজি মোৰ বহুত দৌৰা-দৌৰি হৈছে আৰু দাইলখিনি মানে থৈ দিওঁতে অকণ বেছি গলি যোৱা নিচিনা হৈ গ'ল। গতিকে বহুত দেৰি উতলালে মোৰ বেয়া হ'ব। যদিও মই আগতীয়াকৈ অফ কৰি থৈছিলোঁ গেছটো, কিন্তু মোৰ তেল মৰাটো অলপ সময় হ'ল। সেইবাবে দাইলখিনি অকণ বেছি সিজিলে। সেইবাবে গৰু ঘিউ আৰু কসুৰি মেথিটো মই তেলতে দি দিছোঁ। কিন্তু কসুৰি মেথি আৰু গৰু ঘিউটো যদি আপোনালোকে দেৰিকৈ দিয়ে, ধৰি লওক ৰান্ধাৰ পিছত যদি দিয়ে, ধৰক উতলি আছে আৰু নমাবৰ হ'ল, তেনেকুৱাতে যদি কসুৰি মেথিটো অকণমান হাতেৰে মোহাৰি দি দিয়ে তেতিয়া তাৰ গোন্ধটো খুব সুন্দৰ হয়। আৰু নমোৱাৰ ঠিক আগে আগে গৰু ঘিউটো দিলে মানে তেতিয়া বেছি ভাল হয়। কিন্তু মই আজি আগতীয়াকৈ দি দিছোঁ। এয়া চাওক দাইলখিনি থৈ দিওঁতে মোৰ অকণমান বেছি সিজা নিচিনা হৈ গ'ল। কাৰণ কিয় উতলিব লাগিব, ধৰক উতলিলে মানে ভাল হয় বেছি সোৱাদটো। তথাপি মানে দাইলটো সিজাৰ ওপৰতে মেইন কথা।
মানে মই ইয়াতকৈ আৰু অকণমান কম সিজা হ'লে ভাল পাওঁ, কিন্তু অথনি মই খুব সুন্দৰকৈ এটা হিচাপতে থৈছিলোঁ, কিন্তু তেল মৰাটো মোৰ অকণমান দেৰি হৈ গ'ল। এয়া হৈ গ'ল। তাতে মই আৰু অকণমান গুড় ঘিউ দি দিলোঁ ওপৰতে, আৰু খুব সুন্দৰ চেণ্ট ওলাইছে। এইধৰণে কেতিয়াবা খাই চাবচোন, ৰহৰ দাইল দি পেলাই ডাল ফ্ৰাই। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।